আজি আহিলো আমি পাহাৰত গছ কাটিবলৈ। এয়া চক এইফালে গছ আছে। এইফালে চক কিমান গছ দেখিছে নাই? এয়া নোমোলা গছ আছে নি? কেনেকুৱা গছ দেখিছে? ভাল লাগিছে। দামটো বেছি আছে ন? আৰু এইফালে এয়া ব্লগ বনাই আছে আৰু এটা এয়া এয়া চব কিমান জংঘলৰ মাজত গছ কাটি থকা হৈছে আৰু কিমান কষ্ট হয় গছ কাটোতে আপোনালোকে চাওক আৰু লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু গছ কাটি গাড়ীত লোড কৰিবলৈ নি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে? বহুত ভাল লাগিছে ন? চক গোটেইখন জংঘল অৰণ্য। জংঘলৰ মাজত এতিয়া চাচি গছ কাটি থকা হৈছে। গোটেইখন জংঘল আৰু এইটো টাৱাৰ ইয়াতে নি আছে। চক এইফালে মই আছো। আৰু আছে গছ কাটিবলৈ। আপোনালোকক দেখাই যাওক, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া ইমান জংঘল এইবিলাক। এয়া গৈ আছে জংঘল ফালে আৰু গছ আছে চাবলৈ। এয়া চক কিমান জংঘল দেখিছে নাই? এইবিলাক পাহাৰ এয়া এইখন চক এইটো ৰাংখাং ডাইৰেক্ট তলত। আৰু এইফালে গছ আছে আৰু এইফালে গছ চাই থকা হৈছে। ফটো মাৰি মালিকক দি আছে এজোপা গছ কাটিব পাৰি নে নোৱাৰি। আৰু মালিকে এইবিলাক গছ ক'লে কাটিব পাৰি আৰু চাই থাকক আপোনালোকে, ভাল লাগিব। এয়া দেখিছেনে গোটেইখন জংঘল আৰু গছ এইবিলাক ৰুই থৈছে। লাখ লাখ গছ ৰুই থৈছে। এই আপোনালোকে দেখিবলৈ পাইছে। আৰু বেছি দিন হোৱা নাই ৰোৱা এইবিলাক। একদম গৰম বেছ গৰম এতিয়া গৰম এইফালে চক এইয়া ব্লগাৰ এটা সেই স্পৰ্টিং খুলি লৈছে দেই গছ কাটিবলৈ। নহ'লে কাটিব এতিয়া ঘৰত মাৰিব। ইমান ডাঙৰ মুকলি জেগাত ক'ত পেলাই দিম। আৰু গছ কাটি ভাগৰ লাগিছে। ভাগৰ লগাৰ কাৰণে আমি এতিয়া কেম্পা চিপছ আনিব গৈ আছোঁ। আৰু দোকান গৈ আছোঁ, চাই থাকক। এইফালেও চাচি গছ চক এইবিলাক দেখিছেনে? এইফালেও চাচি গছ। আমি দোকান পাই গ'লোহি। সেইখন দোকান ব'ল। চক এইখন দোকান আমি এতিয়া লওঁ কেম্পা চেম্পা বোলো। পানী বটল, চিপছ, কেম্পা। এইফালে নোমল খাই আছে গাজা খাইছে। আৰু এই লৈ যাওঁ এইবিলাক দেখিছেনে? লৈ ল'লোঁ চিপছ ল'লোঁ আৰু কেম্পা পানী বটল। কিমান ধুনীয়া জেগা চক পাহাৰ। এইখন পাহাৰ দেখিছে নাই? কিমান ধুনীয়া লাগিছে। মজা লাগিছে। বহুত ধুনীয়া জেগা এইবিলাক। ইয়াতো চাচি গছ আছে। যাওঁ এতিয়া আমি গছ কটা জেগালৈ। হেল্ল' গাইজ, আমাৰ নোমল চুৰিয়ে গছ কাটিছে। নোমল দা লগ পাইছানে? পাম। ধুনীয়া গছ মাৰিছে। ধুনীয়া কাম কৰে। লাগিলে ক'ব। বহুত ধুনীয়া কামলা হয় আমাৰ নোমল দা। এইজোপা গছ দীঘল দেখোন।
ভাবি চাওক এইবোৰ এক হাবিত চাওক আমি 7জনমান আছোঁ এইটো কাইট আপোনালোকে দেখিছে ক'ৰবাত এইটো কাইট এই গছতে কাইট পটককৈ ধৰি দিছে আৰু চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'ত লগ পাই